हेलो गाइस मैं আকৌ আহি গলো আপোনালোকৰ ওচৰলে এটা নতুন ব্লগ লৈ কোনোটো নেচায়ে মোৰ ব্লগ বিলাক আৰু চালেও কোনো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নিদিয়ে বহুত দুখ লাগিছে হলো আৰম্ভণিটো কৰি দিছো আৰু মই এনেকে ভাবিছো আজি এতিয়া কিবা এটা বনাম মানে আবেলি সময় হৈছে প্ৰায় 5টা মান বাজিছে আজি মই এতিয়াৰ পৰাই এই দুখতে আৰম্ভণি কৰি দিছো আৰু উপায় নাই কৰিবলৈ মন যায় নহয় বৰ ভাল লাগে কেমেৰা আগত এনেকৈ কথা কৈ থাকি সেইকাৰণে আপোনালোকক দেখাম মই আজি ফুচকা বনাম ফুচকা মানে ৰেডিমেড ফুচকা কিন্তু এটা পেকেট হয় কিবা কিবি ভিতৰত সোমাই আছে যিকোনো মানে কিবা কিবি চাটনি টাইপৰ বস্তুবিলাক সোমাই আছে এইটো মানে খাই নাই পোৱা আজিলৈকে গতিকে মানে আজি এইটো মানে প্ৰথম বনাম আপোনালোককো দেখুৱাম আৰু খাই কেনেকুৱা লাগিলে আপোনালোকক মই জনাম তেতিয়ালে বলকচোন এনেকে আজি আৰম্ভণি কৰি দিও আৰু যদিহে ভাল লাগে মোৰ মানে ভিডিওটো আজি আপোনালোকে প্লিজ লাইক কৰি দিব শেয়াৰ কৰি দিব কি কেনেকুৱা কি লাগিছে কমেন্ট কৰি দিব আৰু মোৰ মানে ভিডিওটো যি সকলে এতিয়া চাই আছে প্লিজ কৈছো সাবস্ক্ৰাইব কৰি দিব It's hard to breathe, but that's alright. আপোনালোকক যে মই কৈছিলো এটা মানে পেকেট আনিছো ফুচকাৰ বুলি এইটো হয় আপুনি চাই লওকচোন এইটো পানী পুৰি মেজিক ট্ৰিট এনেকে লিখা আছে তাত আৰু ইয়াৰ ভিতৰতে মানে গুটেখিনি বস্তুৱে ইয়াৰ ভিতৰত মানে সোমাই আছে দেখাই দিছো আপোনালোকক এইটো ফুচকাৰ পাপৰ বিলাক সোমাই আছে তাৰ পাছত ইয়াত আছে পুদিনাৰ পানী আছে তাৰ পাছত খট্টা মিঠা ইমলি পানী আছে তাৰ পাছত আৰু খাজুৰ ইমলি চাটনি আছে এইগিটা আইটেম ইয়াৰ ভিতৰত সোমাই আছে গতিকে মই এতিয়া এইটো বনামগে আৰু ৰব এনে এবাৰ মই নিজে চাই লওঁ এতিয়ালৈকে মই চোৱাই নাই কি কি আছে নুয়ে এইটো হৈছে পাপৰখিনি সোমাই আছে তাৰ পাছত এইটো হৈছে পুদিনা পানী পাউডাৰ তাৰ পাছত এইটো হৈছে খট্টা মিঠা ইমলি পানী পাউডাৰ এইবিলাক সব আমি পানীত বনাই ল'ব লাগিব তাৰ পাছত এইটো হৈছে খাজুৰ ইমলি চাটনি এইবিলাক আমি সব খালি পানী দি বনাই ল'ব লাগিব আৰু লাষ্টত আৰু এটা আছে হেতু হৈছে পুদিনা আম পান্না এইটো আমি এই গুটেখিনি বস্তু বনাই ল'ব লাগিব আৰু বলক তেতিয়া হলে এতিয়া আমি এইখিনি ৰেডি কৰো আৰু আপোনালোককো মই দেখাই যাম এয়া কাটি লোৱা পিয়াজ লৈছো এটা আৰু লগতে লৈছো মই গ্ৰীন চিলি কাটি লৈছো আৰু এয়া হৈছে ভাজি লোৱা কেইটামান বাদাম এইখিনি এতিয়া হৈছে বইল কৰা আলু আৰু ইয়াতে এতিয়া পিয়াজ ভাজি লোৱা বাদাম আৰু লগতে কেঁচা জলকীয়াৰ টুকুৰা কেইটা দি ভালদৰে আলুখিনি পিটিকি লম ফুচকাৰ কাৰণে ইয়াতে দিম অলপমান নিমখ আৰু দিম অলপমান মিঠাতেল আৰু ভালদৰে আলু পিটিকাখিনি কৰি লোৱা হৈ গ'ল আৰু এইখিনি হৈছে ভাজি লোৱা ফুচকাখিনি এয়া আলু পিটিকা এইটো হৈছে খাজুৰৰ চাটনি আৰু এইটো হৈছে পুদিনাৰ পানী আৰু এইটো হৈছে ইমলি পানী এয়া মই খাব লৈছো এতিয়া ফুচকা बहुत टेस्टी है हेलो गाइस मैं আকৌ আহি গলো আপোনালোকৰ ওচৰলে মানে মই আজি আসলে এটা বস্তু বনাইছিলো পানী লাৰু আপোনালোকে খাই পাইছে নাই বাৰু এই নামনি অসমৰ ফালে হে লাডুটো পুৰা চলে মানে যেহেতু মই এতিয়া বঙাইগাঁৱত আছো ময়ো লাডুটো আজি বনালো ফাৰ্স্ট টাইমৰ কাৰণে আপোনালোকক খালি মই ৰেচিপিটো দিয়া নাই যদি আপোনালোকক লাগে মই দি দিম আপোনালোকক আসলে এতিয়া মই হেতুকে দেখুৱাম বুলি ভাবিছো চাহ খাবলৈ লৈছো লগতে আপোনালোককো মই এতিয়া লাডুটো দেখুৱাম
এইটো লাডুটো দেখিবলৈ একেবাৰে ৰসগোল্লাৰ নিচিনা হয় আৰু একেবাৰে সহজ। পানীত উতলাই পেলাই লাডুটো বনাব লাগে। যদিহে আপোনাক ৰেচিপিটো লাগে মই তেতিয়া দি দিম বাৰু ৰেচিপিটো। আৰু লগতে এয়া চাহ। এতিয়া ভাবিছোঁ এয়া খাই লওঁ। আৰু ইয়াৰ ভিতৰত নাৰিকলটো ভৰাই দিছোঁ। ৰ'ব দেই মই দেখুৱাই দিছোঁ আপোনাক কেনেকুৱা হৈছে চাব ভিতৰত। এয়া চব ভিতৰত এনেকৈ নাৰিকল সোমোৱাই দিছোঁ। খাবলৈ বহুত টেষ্টি হয়। সেয়া এতিয়া খাম আৰু ভাল লাগে খাই কিবা। আমাৰ মাহীয়ে ভাত বনাই আছে। কিনো বনাইছে চাওঁগে বলকচোন। অ' মাহী কি বনাইছ? চিকেন বনাই আছোঁ মই। আমাৰ মাহী ভাত বনাই মানে নাচিও থাকে কেতিয়াবা। পাগল যে। নাচি পুৰা ভাত বনাই আছোঁ মই। খাবি নাই? অঁ খাম, কেলৈ নাখাম আকৌ। হেল্ল', মোৰ ভাত চাত বনাই পুৰা কমপ্লিট হৈ গ'ল আৰু এতিয়া মই ভাত খাবলৈ লৈছোঁ। আপোনালোককো দেখুৱাম মই আজি ভাতৰ থালিখন। হেল্ল' গাইজ, মোৰ ভাত পানী খাই হৈ গ'ল আৰু মই এতিয়া শুম। কিন্তু শোৱাৰ আগতে মই এটা কাম কৰিবলৈ লৈছোঁ, যিটো মই আপোনালোককো দেখুৱাম এতিয়া। চব মোৰ মুখখনত পূৰা মানে মেকআপ আছে। মেকআপ মানে এনেই আৰু আইলাইনাৰ লাগি আছে, অলপ লিপষ্টিক লগাইছিলোঁ দিনত, তো লিপষ্টিকো মোৰ লাগি আছে। তো এইবিলাক আচলতে মেকআপ লগাই পেলাই মানুহে শুব নালাগে, তেতিয়া মানে অলপ স্কিনটো বেয়া হয়। সেইকাৰণে চফা কৰি পেলাই আপুনি পানীয়ে নৰ্মেলি আপুনি মানে কিবা ফেচ ৱাছ দি আপুনি পানীৰেও ধুই আহিব পাৰে। কিন্তু মই আজি মানে কি কৰিম, এইটো টিচু লৈছোঁ মই আৰু ইয়াতে মই অলপমান এইটো গোলাপ জল অলপমান লৈ পেলাই মই মুখখন ভালকৈ অলপমান মুচি ল'ম। এইটো চাওক, ৱাটাৰপ্ৰুফ আইলাইনাৰ লগাই আছিলোঁ। অকণমান সেইকাৰণে কষ্ট হয় মুচিবলৈ, নাযায় সোনকালে। বেছিকৈ লাগিহে ধৰিছে। কি কৰিছ? মুখখন ধুই পেলাই তাৰপিছত দেখুওৱা আকৌ। গোলাবৰী দি মুখৰ মেকআপ নাযায়, এইটো মানে এনেইহে চফা কৰিবলৈ ভাল। এইবোৰ গোটেই আইলাইনাৰবোৰ লাগিয়ে থাকিলে মোৰ। এনেই কেতিয়াবা মই চফা কৰোঁ, কিন্তু আইলাইনাৰ মই আজিলৈকে মুচা নাছিলোঁ। আজিহে মই মানে মুচি দি পেলাই তেনেকৈ শুই থাকিম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। এইটো এতিয়া মই নিম ফেচ ৱাছটো আনিছোঁ, এইটোৱে দিয়ে মই মুখখন ধুম আৰু তাৰপাছত লাহেকৈ শুই থাকিম। এয়া চাওক, এতিয়াহে মুখখন একদম ধুনীয়াকৈ চফা হৈ পৰিলে। গোলাবৰী দি আচলতে এনেইহে মানুহে মুখখন চফা কৰিব লাগে, গোলাপ জল সানিব লাগে মুখত। কিন্তু মই ভাবিছিলোঁ চাগে আইলাইনাৰ এইবিলাকো যাবগৈ নেকি, এইবিলাক আচলতে নাযায়। সেইটোৱে আৰু কথা, আজি আপোনালোকৰ আগত দেখুৱালোঁ আৰু বাকী মই আজি ভ্লগটো মই ইমানতে আচলতে সামৰণিও মাৰিছোঁ।
আপোনালোকক কেনেকুৱা লাগিলে চাই মোক জনাব আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই আছে তেন্তে প্লিজ কৈছোঁ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকক আৰু আগলৈ বহুত বেলেগ ধৰণৰ কিবা কিবি ভিডিঅ' বনাম আপোনালোকক হহুৱাম আৰু কেতিয়াবা আপোনালোকক কিবা কিবি সকলোবিলাক শ্বেয়াৰ কৰি যাম গতিকে এতিয়া টাটা